বন্ধু বান্ধৱীসকল, এই পাতটো আপোনালোকে ধৰিব পাৰিছেনে কিহৰ পাত হয়? এই পাতটোৰ নাম হৈছে মছন্দৰী পাত। যদি আপোনালোকৰ বহু দিনৰ পৰা পেটৰ প্ৰব্লেমত ভুগি আছে, ভাত খাবলৈ মন নাযায়, আভোক আভোক লাগিছে বা গেছৰ প্ৰব্লেম হৈ আছে, এই পাতবিধ আপোনালোকে পাতেৰে মেৰাই সেকি জুইত সেকি বা কেৰাহীত গৰম কৰিও খাব পাৰে। ভালকৈ কাটি লৈ ইয়াতে নিমখ অকণমান ছটিয়াই ল'ব আৰু লগতে কেঁচা নহৰু দিব পাৰে। যিবিলাকে কেঁচা নহৰু খাই ভাল নাপায় সেইবিলাকে নিদিলেও হৈ যাব। আৰু এনেকৈ ধুনীয়াকৈ মেৰাই লৈ আমাৰ যিটো আলু পোৰা এখন চেকনিৰ দৰে থাকে, সেই আলু পোৰা চেকনিখনেৰে গেছৰ বাৰ্ণাৰটো জ্বলাই পুৰি ল'ব। পুৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ অকণমান সৰিয়হৰ তেল দি পৰিৱেশন কৰিব পাৰে। খাই চাব, খুব উপকৃত হ'ব। ভিতৰখিনি ধুনীয়াকৈ সিজি যোৱাৰ পিছত প্লেট এখনত উলিয়াই আপোনালোকে ভাতৰ লগত খাব পাৰে। খাব পৰাকৈ ৰেডি হৈ গ'ল।